ভিডিঅ' চাবি ৱাহ ইমান ধুনীয়া পিকচাৰ কোৱালিটি তোৰ আবে দামী মানুহ দামী ফোন দেখিছ নাই কোৱালিটি কেনেকুৱা মজা মজা ইমান ধুনীয়া ধুনীয়া ছোৱালী কেনেকৈ পালি ক'ত পালি আবে ভাই এইটো ফেচবুক হয় ফেচবুক বহুত ধুনীয়া ধুনীয়া ফেচবুক তামাম আছে এইটো কি বস্তু ফেচবুক সুধিছ ফেচবুক হ'ল পৰীৰ দেশ DSLR জামানা এইফালে এঞ্জেল এইফালে বিউটি এইফালে কিউটি হাহা ভাই গয়া চব একদম মানে NRC ওলাল এই তোৰ মোবাইলত চাব পাৰে নেকি চাচোন চা ৱেইট কৰ ৱেইট ওলাব ইয়াতে চাম চাই দিছো ঐ টেমা টেমা ঐ NRC আহিছে আহিছো ঐ কি সঁচাকৈ NRC আহিছে মোৰতো চাই দেচোন চাই দে আমাৰ লিষ্টটো আহিছে নাই আহিল বাচিলো আহি গ'ল এই বাচিলে ঐ ভাই মোৰ চাব মোৰটো চাই দিবি দেই মোৰটো চাই দে আবে মোৰো আহিল মোৰো আহি গ'ল বে মোৰো আহি গ'ল মোৰ পূৰ্ণিমাৰ চাই দে না মোৰ নিজৰে চোৱা নাই টেনচন হৈ আছে মোৰ আগত চাই লওঁ তাৰপিছত চাম বে মোৰ অহা নাই মোৰ NRCত নাম অহা নাই বে কি হ'ব এতিয়া যাওঁ দেই থাকিবি ভালকে পাৰ্টি চাৰ্টি কৰিবি তহঁতি মোক ধৰ নহ'লে মই তাকে মই লৈ আহিম মোক ধৰ ভাই মই তাকে আনিব যাম প্লিজ মই যাম আনিব মোক ধৰ নহ'লে মই যাম এতিয়া দাদা মোৰ NRCত নাম নাহিল মই যাওঁগে আৰে ৰচোন কথাটো কি NRCত নাম নাহিল সেইকাৰণে যাওঁনে পাছে ক'ত যাম বুলি ভাবিছ ক'ত মানে কোনফালে যাবি যাওঁগে আৰু আমেৰিকাত য'ত জেগা পাওঁ তাতে খবৰ আৰে শুন NRCত এনেকৈ নাম নোহোৱাকৈ নাথাকে কিবা এটা চাগে হৈছে জানো কি হ'ল কি সমস্যা হ'ল গোটেই সোপাৰে নাম আহিল মোৰ নাম অহা নাই আচ্ছা এটা কথা কচোন এক মিনিট তহঁতৰ ঘৰৰ NRCৰ নাম এইবিলাক কোনে লিখিছিলে আমাৰ ঘৰৰ নামখিনি দেউতাই ভৰাইছিলে আৰু ঘৰৰ কোনোবা মানুহ যিয়ে লিখিছিলে
আমাৰ বৰদেউতাও মোৰ নাম ভৰাইছিলে। অঁ বৰ্তাই লিখিছিলে। এবাৰ বৰ্তাক ফোন কৰি কচোন, সুধচোন কি নাম লিখিছিলে। মোবাইল আছে নাই? মোবাইলটো নাই নহয়। নাই, মই মোবাইল দিছোঁ। এইটো ল, নম্বৰটো জানা নাই বৰ্তাৰ? বৰদেউতাৰ নাম্বাৰ জানো। ফোন কৰ আৰু সুধ তোৰ নামটো কি বুলি লিখি দিছিলে। ল। হেল্ল' বৰদেউতা, মই যোগেন। আপুনি মোৰ NRCত কি নাম ভৰাইছিলে? কি কণ্টিলো? সেয়া একো চিন্তাৰ বিষয় নাই নহয়। নামটো ভুল হ'লে হ'বই এনেকুৱা। নাম ভুলোৱা বহুতৰ NRCত নাম অহা নাই। এতিয়া কি কৰিবি শুন, এতিয়া অফিচত গৈ পিনে আকৌ নতুনকৈ কথাবোৰ জনালে চব সমাধান হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়ে তাকে কৈ থৈ দিছে। ইমানখিনি নাজাননে? অলগদ্ধ। যা ঘূৰি যাগে, যা 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 যা। সময় খালে মোৰ। তেন্তে মই বাচিলো। তই যা, তাজবা ফ্ৰী, তাজবা ফ্ৰী। আজি আমি সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনাত মিলিত হ'লোঁ, সাহস বিৰোধী আৰু সকলোৱে মিলিত প্ৰচেষ্টাৰে আগন্তুক দিনত আমি NRC চূড়ান্ত খচৰা যিহেতুকে অহাকালিলৈ প্ৰকাশ পাব। প্ৰকাশ পোৱাৰ পাছত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম চৰ চাপৰি আমাৰ 33খন জিলাত বসবাস কৰা কোনো ব্যক্তিয়ে এই খচৰাত নাম নাথাকিলেও চিন্তিত আৰু শংকিত হ'ব নালাগে। আৰু এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যনৰ এই সাংবিধানিক প্ৰক্ৰিয়াটোৰ লগত চামিল হ'ব পৰাকৈ আমাৰ প্ৰতিটো ৰাজনৈতিক দলে আৰু চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে ৰাইজক সহযোগিতা আগবঢ়োৱা হ'ব। আৰু যেতিয়ালৈকে সম্পূৰ্ণ NRC প্ৰস্তুত নহয়, এখন খচৰাহে, আৰু সেই সময়লৈকে NRCত বাদ পৰা কোনো ব্যক্তিয়ে কোনো অধিকাৰৰ পৰা বঞ্চিত নহয়। কোনো ব্যক্তিকে বিদেশী হিচাপে গণ্য কৰা নহ'ব। সকলোকে ভাৰতীয় নাগৰিকসকলে যেনেধৰণে সা সুবিধা বা অধিকাৰ ভোগ কৰি আহিছে তেনেধৰণে তেখেতসকলে সেই মুহূৰ্তলৈকে ভোগ কৰিব পাৰিব। আৰু কোনো ব্যক্তিয়ে ডিটেনশ্যন কেম্পলৈ যাব নালাগে। এই তিনিটা কথা আজি আমাৰ সৰ্বদলীয় সভাত স্পষ্ট কৰা হৈছে। গতিকে মই বিশ্বাস ৰাখিছোঁ যে অসমৰ আজি প্ৰায় 55,000 অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী যোৱা দিনবিলাকত বহু কষ্ট স্বীকাৰ কৰি অসমৰ ৰাইজৰ সহযোগত এই কাম আজি কৰি উলিয়াইছে। আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত RGয়ে আজি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সহযোগত অসমৰ ৰাইজৰ সহযোগত এই কাম সম্ভৱ কৰাৰ বাবে আজি তেখেতসকলে এই পৰ্যায়লৈকে আহিবলৈ সক্ষম হৈছে। গতিকে মই বিশ্বাস ৰাখিছোঁ আজি বহু দশক ধৰি প্ৰায় 40 বছৰ কাল অপেক্ষাৰ অন্তত অসমৰ ৰাইজৰ কঠোৰ পৰিশ্ৰমৰ সাধনাৰ ফলশ্ৰুতিত আজি এনেধৰণৰ এখন ঐতিহাসিক দলিল প্ৰকাশ পাব। গতিকে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ বুকুত প্ৰথম ৰাইজ হিচাপে এইটো সদায় ইতিহাস হিচাপে ৰৈ যাব। অসম চৰকাৰে প্ৰথম চৰকাৰ হ'ব ভাৰতবৰ্ষৰ বুকুত যি নেকি NRC উন্নীতকৰণৰ কাম সম্ভৱ কৰি তুলিলে। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ সকলো পক্ষই NRCৰ খচৰাৰ সন্দৰ্ভত ইতিবাচক দৃষ্টিভংগীৰে তেখেতসকলে গোটেই বিষয়টো গ্ৰহণ কৰিব আৰু অসমৰ শান্তি সম্প্ৰীতি ভাতৃত্ব আৰু বন্ধুত্ব সকলোৱে জীয়াই ৰাখিব। আৰু অসমৰ সংবাদ মাধ্যমেও NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াত যি আন্তৰিকতাৰে আপোনালোকে সহযোগিতা আগবঢ়াই আহিছে ইয়াৰ বাবে আপোনালোকেও কৃতজ্ঞতাৰ পাত্ৰ।